কমেডি উইথ লভিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবচোন আজি আমি কি বনাওঁ চাওঁ। আপোনালোকে এনেকৈ বনাব লাগিব ফুলপাহ। চৰি, এইটো মোৰ বেটিয়ে বনাইছে। কিন্তু এডাল বাঁহ লাগিব। বেটিয়ে বনাইছে। এইটো ইয়াৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব কিছুমান কালাৰিং পেপাৰ, তাৰপিছত লাগিব আপোনালোকৰ বাঁহৰ এডাল কি বুলি ক'ব, বাঁহৰ এডাল জেং বুলি কয়। জেং লাগিলে নহ'লে আপুনি গছৰ আৰু এইটো যিকোনো ল'ব পাৰে। টেপ এটা লাগিব আৰু পেঞ্চিল লাগিব। কেনেকৈ বনাই আমি দেখুৱাম। চাওঁ। বন্ধুসকল, এজনী মোৰ ছোৱালী। যদি নামটো কৈ দিয়া। My name is Priyanshi Sharma. এই আজি আপোনালোকক এটা এক্টিভিটি দেখাব। কৈ দিয়া তুমি এক্টিভিটিটোৰ কাৰণে কি কি লাগিব। এক্টিভিটিৰ কাৰণে দুখন পেজ লাগিব, কালাৰিং পেপাৰ লাগিব, টেপ লাগিব, কেঁচি লাগিব আৰু এডাল জেং লাগিব। আৰু এতিয়া আমি বনাবলৈ ষ্টাৰ্ট কৰোঁ। কালাৰিং পেপাৰটো আপোনালোকে এনেদৰে চাৰিটা ফ'ল্ড কৰি ল'ব। দেখাই দিয়া শুনো এবাৰ। চাৰিটা ফ'ল্ড কৰি পেলাই ইটো পেপাৰটো এনেকৈ কাটি ল'ব দেই। কাটি পেলাই চাৰিটা পেজ নহয়, তুমি তেনেকৈ কৰি লোৱাচোন, কাটি লোৱা। এইটো চাওঁ, এইটো এনেকৈ কাটিলা নহয়, এইটো কাটি এনেকৈ কৰি লোৱা। এইটো কৰি পেলাই এইটো যোনটো জইন আছে সেইটো কেঁচিৰে কাটি দিয়া। এই জইনটো এইফালে জইনটো এইটো নহয়, এইটো মাজেদি কাটা, এইটো কাটা, ইয়াত কাটা। ভালকে কাটা দেই, চাবা। এইটো কাটি লৈছে, কাটি ল'লত ইয়াৰ পৰা 4 পিচ ওলালে। সেইটো কাটি লোৱা। এই আচলতে ভালকে নাজানিলে মাজে মাজে কাটিলে এনে একেবাৰতে 4টা পিচ হৈ যায়। চাবা বেডশ্বীটখন কাটিব। দেখাই দিম কেইটা পিচ হ'ল। 4টা পিছৰ পৰা তুমি কেইপাহ ফুল পাবা এতিয়া? 4পাহ ফুল পাবা। আৰু তেনেকেই এইখন হৈছে অৰেঞ্জ কালাৰ। এই অৰেঞ্জ কালাৰটো তেনেকেই একেধৰণে একেটা প্ৰচেছতে 4টা ফ'ল্ড কৰি ল'ব। ফ'ল্ড কৰাৰ পিছত কাটি 4টা পিচ পাব আৰু তাৰ পৰা 4পাহ ধুনীয়া ফুল বনাব। এনেকৈ কৰা তুমি চাওঁ। এইটো কৰি পেলাই ইয়াত কেইটা ফ'ল্ড কৰিবলৈ গৈছিলে মনত নাই তোমাৰ? এটা ফ'ল্ড কৰিলা, one fold and 2 fold, and 4, 3 fold কৰি পেলাই শেপটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, যেনেকুৱা ফুলৰ শেপটো লাগে।
এইটো চাওক কেঁচিখন বৰ বেয়া ভালছে নোৱাৰোঁ এইটো কাটাৰ পিছত এনেকুৱা হ'ল ফুলৰ এয়া দেখিছেনে এইটো দেখিছেনে এতিয়া ইয়াত কেইটা আছে ইয়াৰ এটা দুটা এইবোৰ পাংখুৰি বুলি কয় ন এটা দুটা তিনিটা ইয়াৰে এটা আপোনালোকে কাটি দিব লাগিব আঠটা এটা কাটি দিয়া থৈ ল'ব লাগিব পাহি তাৰে এটা পাহি কাটি দিব এইটো কাটা হৈ গ'ল এতিয়া এইটো আপোনালোকে দেখিছে নহয় এইটো এনেকৈ ফুলটো আমি যোনটো প্ৰচেছত দেখাইছিলোঁ যে কটাটো এনেকৈ কাটি ল'ব কাটি এনেকৈ মেলি দিয়াৰ লগে লগে এনেকুৱা হৈ যাব তাৰে আপোনালোকে এটা এটা পাহি এনেকৈ কাটি দিব লাগিব এইটো ফেভিকল আঠা দি পেলাই আপোনালোকে জইন কৰি দিব অলপ টেপি ধৰি থকাচোন তেতিয়া লাগিব এপাহ দেখিছেনে ইমান ধুনীয়া এপাহ ফুল হৈ গৈছে আপোনালোকে বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰে কাটিংটোৰ ওপৰতে কথা আপোনালোকে যেনেদৰে কাটে আৰু কালাৰ পিচটো মানে বেলেগ ডিজাইন মানে কালাৰটো বেলেগকৈ দিব পাৰি নিমু যেনেকৈ এয়া দেখিছেনে এনেকৈ কেইটা বনালোঁ এতিয়া আমি 8টা বনালোঁ এইটো চব এইটো 4 পিচ বনাইছোঁ মানে এইটো ফৰ কাটিংটো বেলেগ দিছোঁ এইটো বনাইছোঁ আমি যে দেখাইছিলোঁ যে বনোৱাটো আপোনালোকক তেনেকৈ আপোনালোকে এনেকৈ বনাই ল'ব ফুল যিমান বনাই আপোনালোকৰ ইচ্ছা এনেকৈ বনাই লোৱাৰ পিছত আমাক লাগিব এতিয়া এডাল জেং এইডাল হৈছে জেং মুখখন দেখা এইডাল হৈছে জেং তাৰপিছত এতিয়া আমি জেংডালত লগাম আহক প্ৰথমতে এইডাল ল'ব লাগিব তাৰপিছত এতিয়া দেখিলা ন মই ধৰি দিছোঁ দিয়া তুমি লগাই দিয়া এনেকৈ লগাই দিব লাগে দেখিছেনে কিমান ধুনীয়া চব এনেকৈ অকণমান জাষ্ট কৰিব লাগে আৰু এনেকৈ লগাব লাগিব এনেকৈ ইয়াৰ যিমানখিনি হেৰি আছে আপোনালোকে ইয়াতো লগাব পাৰে ইচ্ছা কৰিলে ইয়াতো লগাব পাৰে এনেকৈ গোটেই জাংডালতে মানে ফুলখিনি আপোনালোকে ধুনীয়াকৈ লগাই দিব এপাহ এপাহকৈ কৰি কৰি আপোনালোকে ইয়াত লগাই দিব আৰু লগাব লাগিব নিজৰ ইচ্ছামতে আপোনালোকে ইয়াত অকল ফুল লগাওঁ বোলে আকৌ পাতো লগাওঁ তেতিয়াহ'লে গ্ৰীণ কালাৰৰ কালাৰ পেপাৰত গ্ৰীণ কালাৰৰ আপোনালোকে কাটি কাটি ইয়াত লগাই দিব পাৰিব মানে গ্ৰীণ কালাৰৰ যদি পাত লগাব লাগে গ্ৰীণ কালাৰৰ পিচ এটা লৈ পানি কাটি পানি পাতৰ যেনেকৈ এইটো আগৰ কণ জোঙা থাকিব লাগিব আৰু পেঞ্চিলে আঁকি ল'ব লাগিব এনেকুৱা চিনবোৰ আৰু এতিয়া বেছিবোৰ লগাওঁ আহক এইটো আমি লগাই দিলোঁ চব ইমান ধুনীয়া হৈছে এইটো বেলেগ বেলেগ ডিজাইন বনোৱা ফুলটো বেলেগ বেলেগ ডিজাইনটো কাটি দিব পাৰে তেতিয়া বেলেগ ডিজাইন হৈ যায় আৰু এইটো নকটাকৈ বনাব পাৰে
আপোনালোকে বাঁহৰ মাৰি নল'লেও হ'ব। বাঁহৰ যিবিলাকৰ ওচৰত বাঁহৰ মাৰি আছে সেইবিলাকে বাঁহৰ মাৰি ল'ব। বাঁহৰ মাৰি নল'লেও আপোনালোকে কাগজে এনেকৈ ৰোল কৰি পেলাই এনেকুৱা মাৰি বনাই ল'ব পাৰে আৰু তাতো আপোনালোকে ধুনীয়াকৈ ফুলখিনি লগাব পাৰে। আৰু যদি আপোনালোকে কাগজে বনাব নোৱাৰে তেতিয়া গছৰ পাতৰ মাৰিও ল'ব পাৰে। সেইবোৰ বহুত ধুনীয়া হয়, জেঙৰ নিচিনা হয়। এইটো এতিয়া ইয়াত পটটোত ভৰাই দিয়া। এইটো এটা পট ভৰাই দিম। এতিয়া মই চাওকচোন, দাঙি দেখাই দিয়া শুন। এইটো চাওকচোন, ধুনীয়া লাগিছেনে? সজাই থ'ব পাৰিব। এতিয়া মই টেবুলত নিজৰ সজাই থ'ম। আহক চাওঁ। মোৰ টেবুল হৈ চফা কৰা নাই, চফা কৰিম। এবাৰ ধুনীয়া লাগিছে, কিবা বেকাকে হৈ গ'ল দেই। চবু বেকা বেকি হৈ গ'ল। মই আপোনালোকক ৰ'ব, মই চিধা কৰা দেখুৱাম কেনেকৈ চিধা কৰিম। এতিয়া ৰ'ব দেই, আমি এতিয়া চিধা কৰিম। এইবাৰ বেকা হৈ আছে, বেকা হৈ আছে। পৰি যাব শুন, নকৰিবা থ। এনেকৈ হৈ গ'ল চব। এইবাৰ বেকা হৈ আছে। য়েছ, তাতে আমি চিধা কৰিব লাগিব। আপোনালোকে মানে চকুতে চিধা কৰিবও লাগে। চব চিধা কৰিব পাৰে। লাহে লাহে চব চিধা কৰি দিলোঁ, দেখিছেনে? আপোনালোকে লগাই থোৱা এতিয়া। ইয়াত আমি লগাই থওঁ। I can do. I see this on my mind every dream. It was much. I give up with the guys and the singing. Hold the number, middle fingers, moving words. That you're running in the buzz. You just my days prettier. I'm just a number. I'm a girl, I'm a lover. That's why this serve for me this soul. I'm just a rumor of your future. That's more deserve for me the soul. Some is so rich, some is so nice. The time is so soon, but I can just succeed. I can dare, I can do. I see this on my mind every day. It was much. I give up with the guys and you see me holding on my middle fingers to the world. Like you're running in your buzz. The jump my chest is really hard. আৰু গাবানে? আমাৰ ভিডিঅ চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।